এভৰিৱান আজি আচলতে দুপৰীয়া সাজত মই এটা ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ৰেচিপিটো হৈছে এয়া লৈছোঁ ফুলকবি আৰু লোকেল চিকেনেৰে বনাম। আৰু এয়া হৈছে মছলাখিনি দেখুৱাই দিওঁ। এয়া আদা আছে, পিঁয়াজ, নহৰুখিনি বটাই আছে আৰু লগতে তেজপাত, এইখিনি গোটা গৰম মছলা, এইখিনি জিৰাৰ গুড়ি, এইটো হ'ল কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এইখিনি গৰম মছলা আৰু ধনিয়াৰ গুড়ি আৰু এয়া হ'ল চিকেন মছলা। গতিকে আজি ৰেচিপিটো বনাওঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ। গতিকে ভিডিঅ'টো চাই কেনেকৈ পাই জনাব। এতিয়া দিলোঁ কেৰাহী পাতি আৰু লগতে এতিয়া মই এইখিনি ফুলকবিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া দি লৈছোঁ মিঠাতেল। এতিয়া তেলখিনি গৰম হ'ব দিম। আৰু এইফালে তেলত ধোৱা উৰি গ'ল, চাওকচোন তেল গৰম হৈ গ'ল। আৰু মই ইয়াতে অকণমান এনেকুৱাকৈ নিমখ দি লৈছোঁ, যিহেতুকে মানে গৰম তেলত নিমখটো দিলে মানে তেলটো গাৰ ফালে চিটিকি নপৰে। আৰু ইফালে ফুলকবিখিনিও ফ্ৰাই হ'ব দিছোঁ, যিহেতুকে ফুলকবিখিনি মানে আজি ফ্ৰাই কৰি লৈ ৰেচিপিটো বনাম। আলু দিলোঁ এটা, ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। গাইজ আপোনালোকে এনেকৈ খাইছিলে ফুলকবিৰ লগত মুৰ্গীৰ মাংস, মাছটো যদি খোৱা যায় মুৰ্গীৰ মাংসটো বহুতে কম কৰি থয়। গতিকে এনেকুৱাকৈ বনাবচোন আপোনালোকে, ট্ৰাই কৰিব, বহুত ভাল লাগে। মই মাৰিলটো বনাই খাওঁ আৰু আজি গধূলি আপোনালোকৰ মাজে ৰেচিপিটো দিয়া হোৱা নাই। গতিকে মই ৰেচিপিটো আজি দি দিম আৰু এটা ব্ৰাউনি কালাৰ আহিছে, ব্ৰাউনি কালাৰ, এই কালাৰটো আলু দিছোঁ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া মই তেল দিলোঁ আৰু তেজপাত, তাৰপিছত এইখিনি গোটা মছলা এইখিনি দিয়ে মই পিঁয়াজ দিওঁ। আৰু এইখিনি অলপমান ধুনীয়াকৈ ভাজি লওঁ। আৰু মোৰ পিঁয়াজখিনি খুব ধুনীয়াকৈ ভজা হৈ গ'ল। আৰু এতিয়া দি দিম মই ইয়াতে গুড়ি মছলা। গতিকে গুড়ি মছলাখিনি দি অকণমান ভাজিয়ে মুৰ্গীৰ মাংসখিনি দিবৰ সময় হৈ যাব। আৰু দি লৈছোঁ ইয়াতে আদা নহৰুৰ পেষ্টখিনি। এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম, আদা নহৰুকে কেঁচা গোন্ধটো যোৱালৈকে। আৰু মাংসখিনি এতিয়া দিবৰ সময় হৈ গ'ল, দি ল'লোঁ। আৰু ধুনীয়াকৈ ভাজি থকা কথা আৰু এতিয়া আৰু মাংস ভজা হৈ গ'ল। এতিয়া অকণমান পানী দিলোঁ আৰু মই কিহেৰে পানী দিছোঁ আপোনালোকে ইমান মন কৰিব নালাগে। এইটো কাম মানে প্ৰায় ৰান্ধনীয়ে কৰে এই কামটো। এইটো হ'ল মছলা বটা খুন্দনা। গতিকে সেয়াই আৰু কামটো চলি গ'লে হ'ল। আৰু এইফালে মাংসখিনিও খুব ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ঢাকি দিছোঁ, এনেকুৱাকৈ দুবাৰ তিনিবাৰ পানী দি মাংসখিনি সিজালৈকে ৰখিম। আৰু এতিয়া আলুখিনিও দি ল'লোঁ, যিহেতুকে ফ্ৰাই কৰোঁতে অকণমান মানে কেঁচা কেঁচা হৈ থাকে। আৰু এইফালে চাওকচোন মই এনেকুৱাকৈ পানীখিনি গৰম কৰি লৈছোঁ। সদায় মানে যিকোনো তৰকাৰীতে গৰম পানী দিলে তৰকাৰীখন টেষ্ট হয় বুলি কয় আৰু আচলতে সহজ হৈ পৰে। গতিকে এনেকুৱাকৈ অকণমান গৰম পানী দি ল'লোঁ আৰু এতিয়া ঢাকি দিম। আৰু মই মাংসৰ আঞ্জা ৰন্ধাৰ মাজতে চাহ খাবৰ মন গ'ল, গতিকে একাপ চাহো খাই লওঁ। আৰু ফাইনেলি আমাৰ ফুলকবিখিনি দিবৰ সময় হৈ গ'ল, এয়া দি দিলোঁ। আৰু এতিয়া খুব ধুনীয়াকৈ এটা উতল আহিল, আঞ্জা ৰেডিয়ে আৰু। ইফালে মোৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এইফালে মই গেছ ষ্টভটো অফ কৰি দিওঁ। আৰু মোৰ ৰেচিপিটো ধুনীয়াকৈ কমপ্লিট হৈ গ'ল। আৰু মই এনেকুৱাকৈ আপোনালোকৰ মাজলৈ এতিয়া ধুনীয়াকৈ যদিকে বনালোঁ আৰু ধুনীয়াকৈ সজাই দিয়াটো মোৰ মানে কৰ্তব্য। গতিকে আপোনালোকক সুন্দৰভাৱে মই মোৰ এই ৰেচিপিটো বনালোঁ। আৰু এই তেজপাতটো
এনেকুৱা কাৰোবাৰ পাতত গ'লে মানে বেয়া পায়, গতিকে এইটো চাইড কৰি থৈ দিব। এয়া আজি আপোনালোকৰ মাজলৈ এনেকুৱাকৈ খুব ধুনীয়াকৈ ৰেচিপিটো দেখালোঁ। মোৰ ৰেচিপি কমপ্লিট হৈ গ'ল দেখিছেনে? এয়া খুব ধুনীয়া এখন টেষ্টি ভাল লগা ব্যঞ্জন, আৰু এই ব্যঞ্জনখন আপোনালোকে ট্ৰাই কৰিবই, মানে বহুত বেছি ভাল লাগে। মই আগে পিছে বহুতবাৰে খাইছোঁ, কিন্তু ৰেচিপিটো দিয়া নাছিলোঁ, গতিকে আজি দি দিলোঁ। গতিকে আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ কেনেকুৱা হৈছে কালাৰ, চাব আৰু জনাব। এয়া চাওক, এয়া চাওক আজিৰ মোৰ ব্যঞ্জনখন খুব ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এনেকৈ সজাই দিছোঁ। আৰু কেনেকুৱা হৈছে কালাৰ চাওক, খুব ধুনীয়া। গতিকে এনেকুৱাকৈ আপোনালোকেও ট্ৰাই কৰিব নতুন ৰেচিপি। গতিকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ এতিয়া সুন্দৰ ব্লগৰ সৈতে লগ পাম। বাই বাই।